মায়াবিনী রাতের বুকুর দেখা পালো তোমার ছবি ধরা দেনা গোপনে আহি হেয়ার কোন। নমস্কাৰ, মই মনোমোহন বৰুৱা আৰু মই ডিব্ৰুগড় লোকসভা সমষ্টিৰ লগতে মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া বৰগুৰিৰ এগৰাকী উদ্যমী যুৱক। মই বৰ্তমান JB ফুড ইণ্ডাষ্ট্ৰী নামেৰে এটি বেকাৰী ইণ্ডাষ্ট্ৰী মই চলাই আছোঁ আৰু লগতে আমাৰ JB ফুড ইণ্ডাষ্ট্ৰীৰ আউটলেট তিনিচুকীয়া আমাৰ তিনি ঠাইত ইতিমধ্যে আছে, বৰগুৰি আৰু গেলাপুখুৰী আৰু গুইজান। আৰু আমাৰ আউটলেটখনৰ নাম হৈছে দ্য ছিজনছ বেকাৰী এণ্ড কেফে। মই আচলতে ব্যৱসায়ৰ লগত কোনো দিনেই জড়িত হৈ থকা নাছিলোঁ। মই প্ৰায় 2020 চনৰ মানলৈকে মই সংগীত জগতখনৰ লগতে জড়িত হৈ আছিলোঁ। তোমাৰ দুহাততে যেটো কাবুলনি ডিঙিত গলে পতা কাণত কেৰুমনি দেখি পাগল পাগল উশাহ পাগল পাগল মধুমন তোমাৰ প্ৰেমত পৰিবলে আজি পাগল কিয় মন। 2022 চনৰ মাৰ্চৰ 13 তাৰিখে আমাৰ ফেক্টৰীটো আৰম্ভণি কৰা হৈছিলে আৰু তেনেদৰে লাহে লাহে গৈ আমি প্ৰথম এখন আউটলেট কৰিলোঁ বৰগুৰিত। আৰু বৰগুৰিৰ যিখন আউটলেট আছিলে সেই আউটলেটখনৰ জৰিয়তে আমি উৎসাহিত হ'লোঁ। আজি মোৰ 3 বছৰত প্ৰায় 14জনমান কৰ্মচাৰী ইতিমধ্যে কাম কৰি আছে আৰু লগতে আমাৰ যি সম্পূৰ্ণ এমপ্লয়মেণ্ট যিটো জেনেৰেট হৈছে তাৰ ভিতৰত 99.9% কিন্তু অসমীয়া যুৱক বা অসমীয়া যুৱক যুৱতী। প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম বুলি এটা স্কীম আছে, সেই স্কীমৰ জৰিয়তে কিন্তু মই যথেষ্ট লাভান্বিত হৈছোঁ। সেইকাৰণে মই ভাৰত চৰকাৰ, অসম চৰকাৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেইবাখনো আমাৰ বেকাৰী আছে, লোকেল বেকাৰী আছে, প্ৰডাক্ট আমাৰ পৰা নি তেওঁলোকে কিন্তু ৰিটেইল চেল কৰি তেওঁলোকেও এটা ধুনীয়া উপাৰ্জন কৰি চলি থাকিব পৰাকৈ লাভান্বিত হৈছে। সদৌ শেষত ভাৰত চৰকাৰৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।